পৰামৰ্শ অনুসৰি খবৰ অনুসৰি ৰকিবুল হুছেইনৰ নিৰ্দেশত কংগ্ৰেছৰ একাংশ বিধায়কে এটা ভূপেন বৰাৰ বিৰুদ্ধে আচৰণ কৰিছে। দিল্লীৰ ফালৰ পৰা স্পষ্টভাৱে ঘোষণা কৰা হ'ল এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰা নহয়। ভূপেন বৰাৰ বিৰুদ্ধে এই 19জন বিধায়কে স্বাক্ষৰ কৰিলে কিয়? নমস্কাৰ দৰ্শকসকল, 2026 চনৰ নিৰ্বাচনত যদি কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেনেহ'লে মুখ্যমন্ত্ৰী কোন হ'ব? কংগ্ৰেছৰ পৰম্পৰা অনুসৰি যিগৰাকী ব্যক্তি সভাপতি হৈ থাকে তেওঁকে মুখ্যমন্ত্ৰী পতা হয়। তেন্তে নিশ্চিতভাৱে ভূপেন বৰাই হ'ব মুখ্যমন্ত্ৰী। তেনেহ'লে গৌৰৱ গগৈৰ প্ৰসংগ কিয় ওলাই আছে? জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই নিজৰ ফেচবুক পেজ সত্য দা ট্ৰুথত সুন্দৰভাৱে ইয়াৰ বিশ্লেষণ আগবঢ়াইছে। আপোনালোকে যদি তেওঁৰ ফেচবুক পেজটো ফ'ল' কৰা নাই তেনেহ'লে মই লিংক দি দিম, আপোনালোকে ফ'ল' কৰিব। আজি মই তেখেতৰ সেই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ বাবে। আহক তেখেতৰ সেই সুন্দৰ বিশ্লেষণ আমি চাই লওঁ, তাৰপিছত মই মোৰ অভিমত ব্যক্ত কৰিম আৰু আপোনালোকক কমেণ্ট বক্সত নিজৰ মন্তব্য ৰাখিব। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। আজি আমি কথা পাতিব বিচাৰিছোঁ কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতিৰ বিষয়ে। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব কংগ্ৰেছ কৰ্মীসকল হঠাৎ আশাবাদী হৈ পৰিছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে 2026ত অসমত তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব। বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বিজয়ী হোৱাৰ পিছত কংগ্ৰেছ কৰ্মীসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছে। কংগ্ৰেছে চৰকাৰ গঠন কৰিম বুলি নিশ্চিত হৈছে। ইয়াৰ লগে লগে কংগ্ৰেছৰ ভিতৰচৰত আভ্যন্তৰীণ ৰাজনীতি আৰম্ভ হৈ গৈছে। কংগ্ৰেছ এনে এটা দল যিটো দলত সদায় মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি সদায় বিতৰ্কৰ সৃষ্টি হৈ থাকে। তৰুণ গগৈৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰায় 50জনৰ অধিক কংগ্ৰেছ কৰ্মীয়ে গগৈৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ পিছতো কংগ্ৰেছ নেতৃত্বই তৰুণ গগৈক অপসাৰণ নকৰিলে, যাৰ ফলত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হ'ল। সেই কংগ্ৰেছত এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ ৰাজনীতি আৰম্ভ হৈছে। এই ৰাজনীতি আৰম্ভ কৰি দিছে গৌৰৱ গগৈয়ে। যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজয়ী হোৱাৰ পিছত ছ'চিয়েল নেটৱৰ্কিং ছাইটত গৌৰৱ গগৈ হিৰো হৈ পৰিছে। গৌৰৱ গগৈয়ে লগে লগে ধাৰণা কৰিছে যে 2026ত অসমৰ কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তেওঁ হ'ব পাৰিব। তৰুণ গগৈৰ পুত্ৰ হিচাপে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰিব গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে ইতিমধ্যে দিল্লীৰ নেতৃত্বক অৱগত কৰিছে যে কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদখন কাৰ হ'ব বা মুখ্যমন্ত্ৰীজন কোন হ'ব, কংগ্ৰেছে এতিয়াৰ পৰাই ইয়াৰ বাবে প্ৰস্তুতি চলোৱাটো প্ৰয়োজন। সাধাৰণতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক চৰকাৰ গঠন কৰাৰ পিছত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয়। সেই সূত্ৰে ভূপেন বৰা হ'ব লাগে কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী যদিহে কংগ্ৰেছ ক্ষমতালৈ আহে। সেয়েহে গৌৰৱ গগৈয়ে এতিয়াই সভাপতিৰ আসনখন দখল কৰিব বিচাৰিছে। গৌৰৱ গগৈৰ মতে যে পৰৱৰ্তী সময়ত নিৰ্বাচন সমাগত হোৱাৰ সময়ছোৱাত সভাপতি সলনি কৰিলে বাৰ্তাটো বেয়া যাব, গতিকে সভাপতি এতিয়াৰ পৰা সলনি কৰিব লাগে। আৰু লগে লগে এই ক্ষেত্ৰত আগভাগ লৈছে ৰকিবুল হুছেইনে। আচলতে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ মাজত অতি মধুৰ সম্পৰ্ক আছে। ৰকিবুল হুছেইনে বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী থিয় কৰাব বিচাৰিছিল আৰু সেইবাবে ৰকিবুল হুছেইনে নিজেও নগাঁও সমষ্টিৰ পৰা টিকট বিচাৰিছিল যাতে প্ৰদ্যুৎ বৰদলৈ নাপায়, হয় গৌৰৱ গগৈয়ে পাওক নহয় তেওঁ পাওক। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ স্থিতিৰ ফলত ৰকিবুল হুছেইনক ধুবুৰীৰ পৰা টিকট দিয়া হ'ল, গৌৰৱ গগৈক যোৰহাটৰ পৰা দিয়া হ'ল আৰু নগাঁৱৰ পৰা প্ৰদ্যুৎ বৰদলৈক থিয় কৰা হ'ল। আৰু ভূপেন বৰাৰ ৰণকৌশল শুদ্ধ আছিল বাবেই তিনিখন আসনৰ পৰাই 3জন সাংসদ তেওঁ জিকাই নিবলৈ সক্ষম হ'ল। এতিয়া আকৌ নতুন ৰণনীতি আৰম্ভ হৈছে। এতিয়া ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ একত্ৰিত হৈ পৰিছে। গৌৰৱ গগৈৰ পৰামৰ্শ অনুসৰি খবৰ অনুসৰি ৰকিবুল হুছেইনৰ নিৰ্দেশত কংগ্ৰেছৰ একাংশ বিধায়কে এতিয়া ভূপেন বৰাৰ বিৰুদ্ধে আচৰণ কৰিছে। কংগ্ৰেছৰ এজন দুজন নহয় কমেও 19জন বিধায়কে এখন পত্ৰত স্বাক্ষৰ কৰিছে, যিখন পত্ৰত তেওঁলোকে কৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ভূপেন বৰাৰ পৰিৱৰ্তে গৌৰৱ গগৈক দিব লাগে। সেই পত্ৰখনত কেৱল 2জন বিধায়কে স্বাক্ষৰ কৰা নাই। সেই 2জন বিধায়ক হৈছে দেৱব্ৰত শইকীয়া আৰু জাকিৰ হুছেইন সিকদাৰ। এই পত্ৰখন লৈ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ জৰিয়তে দিল্লীত হাইকমাণ্ডক কংগ্ৰেছৰ বিধায়কসকলে পত্ৰখন প্ৰেৰণ কৰিব ওলাইছিল, কিন্তু দিল্লীয়ে এই পত্ৰ সদ্যহতে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। দিল্লীৰ ফালৰ পৰা স্পষ্টভাৱে ঘোষণা কৰা হ'ল এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰা নহয়, সভাপতিৰ দায়িত্বত ভূপেন বৰাই থাকিব। এতিয়া প্ৰশ্ন হৈছে ভূপেন বৰাৰ বিৰুদ্ধে এই 19জন বিধায়কে স্বাক্ষৰ কৰিলে কিয়? এই 19জন বিধায়কৰ মাজত গাদ্দাৰ বিধায়কো আছে। ইয়াৰ মাজত এনে বিধায়ক আছে যি বিধায়কে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অথবা ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত ক্ৰছ ভোটিং কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে স্বীকাৰ কৰিছিল যে কংগ্ৰেছত কমেও 5জন গাদ্দাৰ আছে, কিন্তু কোন সেই 5জন গাদ্দাৰ সেয়া এতিয়াও চিনাক্তকৰণ কৰিব পৰা হোৱা নাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দিল্লীত কংগ্ৰেছ নেতৃত্বৰ ওচৰত বিশেষকৈ কেইজনমান বিধায়কৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে। ইয়াৰ মাজত অন্যতম হৈছে জাকিৰ হুছেইন সিকদাৰ। ভূপেন বৰাৰ মতে জাকিৰ হুছেইন সিকদাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক,
জাকিৰ হুছেইন ছিকদাৰৰ সমষ্টি সৰুক্ষেত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মা যাওঁতে যিদৰে পুষ্পবৃষ্টি দিয়া হৈছিল সেই পুষ্পবৃষ্টি দেখি কংগ্ৰেছৰ নেতৃত্ব আচৰিত হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা আৰু এজন বিধায়ক হৈছে ৰেকিবুদ্দিন আহমেদ। ৰেকিবুদ্দিন আহমেদে বিজেপিলৈ আহিব বিচাৰে যদিও সমষ্টিটোত সংখ্যালঘুৰ প্ৰাধান্য থকাৰ বাবে তেওঁ বিজেপি যাব বিচৰা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ ঘনিষ্ঠ সম্পৰ্ক। আৰু এজন বিধায়ক হৈছে আফতাবুদ্দিন মোল্লা। বিগত নিৰ্বাচনৰ সময়ত ৰাজ্যসভা তথা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত আফতাবুদ্দিন মোল্লাই মুকলিভাৱে কৈছিল, যদিহে হিমন্ত বিশ্ব শৰ্মাই বিচাৰে মই তেওঁৰ সপক্ষে ভোটদান কৰিবলৈ সাজু আছোঁ। অন ৰেকৰ্ড সেই কথা সেই সময়ত আছিল। এইবোৰ কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ নেতৃত্বক দিল্লীত জনাইছে। এতিয়া এইসকল বিধায়ক চিন্তিত হৈ পৰিছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত যদিহে ভূপেন বৰা থাকে তেনেহ'লে 2026ত এওঁলোকৰ মাজেৰে বহুকেইজনৰ বিধায়কৰ পদ কৰ্তন কৰাৰ সম্ভাৱনা আছে। এইবোৰ সমষ্টি সংখ্যালঘুৰ সমষ্টি, AIDFৰ শক্তি হ্ৰাস পাইছে। গতিকে এইবোৰ সমষ্টিৰ পৰা কংগ্ৰেছে যিকোনো এজন পাৰ্টিক বিজয়ী কৰি দিব পাৰিব। গতিকে স্বাভাৱিকতে এই বিধায়কসকলে বিচাৰিছে, কংগ্ৰেছৰ বহুকেইজন সংখ্যালঘু বিধায়কে বিচাৰিছে যে যিসকলে গাদ্দাৰী কৰিছিল সেইসকলে বিচাৰিছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা ভূপেন বৰা আঁতৰি আহক আৰু গৌৰৱ গগৈ আহক। আৰু এই ক্ষেত্ৰত গৌৰৱ গগৈ হয়ভৰ দিছে। এনে অৱস্থাত কংগ্ৰেছৰ ভিতৰচোৱাত এক খেলিমেলিৰ সৃষ্টি হৈছে, কিন্তু কংগ্ৰেছ নেতৃত্বই মুখ খুলি এইবোৰ কোৱাব বিচৰা নাই আৰু সংবাদ মাধ্যমৰ ওচৰৰ পৰা এয়া মিছা বাতৰি বুলি ক'বলৈ চেষ্টা চলাইছে। এইখিনি সময়তে প্ৰশ্ন হৈছে ৰকিবুল হুছেইন হঠাৎ তৎপৰ হৈ পৰিছে কিয়? কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই দাবী কৰা মতে যে ৰকিবুল হুছেইনে আগন্তুক উপ নিৰ্বাচনত পুতেক তানজিল হুছেইনক বিজয়ী কৰি নিবলৈ সকলো প্ৰকাৰৰ চেষ্টা চলাব। হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন অতি ঘনিষ্ঠ বন্ধু আছিল। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হিমন্ত বিশ্ব শৰ্মাৰ অতি মৰমৰ নিজৰ ল'ৰাৰ নিচিনা আছিল। পীযুষ হাজৰিকাহঁতেও নিজৰ ভায়েকৰ দৰে ব্যৱহাৰ কৰিছিল। গতিকে নিৰ্বাচনী বতৰত চামগুৰিত যদিহে তানজিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, হিমন্ত বিশ্ব শৰ্মা অথবা পীযুষ হাজৰিকা আদিয়ে মুকলিভাৱে তানজিলৰ বিৰুদ্ধাচৰণ কৰি প্ৰচাৰ চলাব পাৰিবনে নাই সেয়া প্ৰশ্নৰ বিষয়। এই ক্ষেত্ৰত ৰকিবুল হুছেইনেও বিজেপি নেতৃত্বৰ পৰা সহায় বিচাৰিছে বুলি কংগ্ৰেছৰ একাংশ নেতাই দাবী কৰিছে। এই মুহূৰ্তত প্ৰশ্ন হৈছে যে প্ৰদেশ কংগ্ৰেছৰ এই খেলি মেলিয়ে দলৰ আভ্যন্তৰীণ মহলত প্ৰভাৱ পেলাব নেকি? ভূপেন বৰাৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰা মতে কংগ্ৰেছৰ এই 19জন বিধায়কে ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিব দাবী জনাইছে যদিও সদ্যহতে সভাপতি পদৰ পৰা ভূপেন বৰা অপসাৰণ নহয়। পাহৰি গ'লে নহ'ব, আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে যেতিয়া দেৱব্ৰত শইকীয়া তেতিয়া বিৰোধী দলপতি আছিল, সেই সময়ত ৰকিবুল হুছেইন তেতিয়া সাংসদ হোৱা নাছিল। ৰকিবুল হুছেইনকে আদি কৰি কংগ্ৰেছৰ একাংশ নেতাই অজন্তা নেওগক বিৰোধী দলপতি পাতিবলৈ দিল্লীত গৈ বাহৰ পাতি আছিল। দলৰ হাইকমাণ্ডক দেৱব্ৰত শইকীয়াৰ স্থানত অজন্তা নেওগক বিৰোধী দলপতিৰ স্থানত নিযুক্তি দিবলৈ দাবী জনাইছিল, কিন্তু কংগ্ৰেছ নেতৃত্বই সেই কথা নুশুনিলে। অৰ্থাৎ কংগ্ৰেছ নেতৃত্বই এনেধৰণৰ স্মাৰক পত্ৰ বা বিসম্বাদক বিশ্বাস নকৰে। সেই সূত্ৰে সভাপতি ভূপেন বৰা নিশ্চিত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব তেওঁই থাকিব আৰু 2026ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভূপেন বৰাই হৈ থাকিব। এতিয়া প্ৰশ্ন হৈছে ভূপেন বৰাক পৰাভূত কৰিবলৈ গৌৰৱ গগৈয়ে পাৰিব নেকি? মুখ্যমন্ত্ৰী পদপ্ৰাৰ্থী গৌৰৱ গগৈ হ'বনে ভূপেন বৰা হ'ব? ইতিমধ্যে সপোন দেখিছে কংগ্ৰেছে। এতিয়া কংগ্ৰেছে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজাৰ পৰিৱৰ্তে কংগ্ৰেছে বিচাৰিছে মুখ্যমন্ত্ৰী কোন হওক তাক লৈ ৰাজনীতি কৰা। কংগ্ৰেছৰ পৰা সভাপতি আঁতৰলৈতো কংগ্ৰেছতে থাকিম, কংগ্ৰেছতে থাকিম। পদবীটোতো বহুত বদলি হৈছে জীৱনত। আগতে আজি ইউথ কংগ্ৰেছৰ মিটিং, এসময়ত মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ। তাৰপৰা আঁতৰালে APCCলৈ গ'লোঁ, পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী আছিলোঁ। তাৰপৰা আঁতৰালে AICCলৈ গ'লোঁ। পদবী বদলি হৈ থাকিব, দল একে থাকিব। মই নাজানো, টিভিত দেখিছোঁ, মোৰ গুৰিত তথ্য নাই। নহয়, মই টিভিতে দেখিছোঁ। চাওক, মই ৰাতিপুৱা আপোনালোকে টিভিত বজাইছে, মই টিভিত দেখিছোঁ। এতিয়া সেইটো সঁচা নিউজ নে মিছা নিউজ সেইটো মই ক'ব নোৱাৰোঁ। যদি সঁচা হ'লেও ক'বলগীয়া একো নাই। মইতো সদায় কৈ আছোঁ, অসমৰ ৰাইজে জানে, আপোনালোকে জানে যে কেন্দ্ৰীয় নেতৃত্বই যদি বিচাৰে মই 1 ছেকেণ্ড সময়ো নলওঁ এই দিবৰ কাৰণে। হৈছে নে নাই মই কেনেকৈ ক'ম? কিন্তু যোৱা 13 আগষ্ট তাৰিখে মোক আমাৰ খাৰ্গে ডাঙৰীয়াই মাতি নিছিলে। তাত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াও আছিলে, KC বেণুগোপাল ডাঙৰীয়া আছিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছিলে। বহুত কথা আলোচনা হৈছে। তাত মোক কোনো সংকেত দিয়া নাই। ইয়াত এতিয়া কেনেকৈ ওলাইছে মই নাজানো। চাওক, মই এইখিনি কথা টিভিত শুনিছোঁ। এতিয়া টিভি নিউজ আপোনালোকে বজাইছে, আপোনালোকেহে মোক ক'ব লাগিব যে চ'ৰ্চটো ক'ত পালে। মোৰ গুৰিত যিহেতু চ'ৰ্চ নাই,
টিভিয়ে মোৰ একমাত্ৰ চ'ৰ্চ। তাৰ ওপৰত মই ব্যাখ্যা দিয়াটো মানি ল'ব লাগিব। মই আগতে 9জন সভাপতিৰ সৈতে কাম কৰিছোঁ। মোৰ পাছত যিসকল সভাপতি হ'ব মই তেওঁলোকৰ লগত কাম কৰিব লাগিব। একাংশ সূত্ৰই আমাক জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰে 2026ত কংগ্ৰেছৰ বিজয়ী হ'ব পৰা সমষ্টি কেতবোৰ সমষ্টিৰ পৰা হিমন্ত বিশ্ব শৰ্মাই নিজৰ পচন্দৰ পাৰ্টীক কংগ্ৰেছৰ হৈ বিজয়ী কৰি দিব বিচাৰে। কিয়নো এনেহ'লে 2026ত যদিহে ৰাজনৈতিক সংকট হয় কংগ্ৰেছৰ সেই বিধায়কসকলৰ সমৰ্থনত পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব। অৰ্থাৎ কংগ্ৰেছৰ ভিতৰ চৰাতে ঘৰ শত্ৰুৰ বিভীষণ আছে আৰু অধিক ঘৰ শত্ৰুৰ বিভীষণ সৃষ্টি হ'বলৈ গৈ আছে আৰু সেই বিভীষণ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই। এই কথা আমি কোৱা নাই, কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই এই তথ্য আমাক জানিবলৈ দিছে। এতিয়া প্ৰশ্ন হৈছে গৌৰৱ গগৈ সফল হ'বনে? ভূপেন বৰাক লেং মাৰি সভাপতিৰ দায়িত্ব তেওঁ ল'ব পাৰিবনে? সেইবোৰ সময়ে ক'ব। এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ। দৰ্শকসকল, বিজেপি দলত অশোক শৰ্মাৰ যি অৱস্থা হৈছে সেই একেই অৱস্থা হ'বলৈ গৈ আছে নেকি ভূপেন বৰাৰ? কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে যেতিয়া কংগ্ৰেছ ত্যাগ কৰি এখন গ্ৰন্থ লিখিছিলে তাত অসমৰ কথা কিছু উল্লেখ কৰিছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 50জনতকৈ অধিক বিধায়কৰ স্বাক্ষৰ লৈ ৰাহুল গান্ধী, সোনিয়া গান্ধী বা কংগ্ৰেছ নেতৃত্বক লগ ধৰি মুখ্যমন্ত্ৰীৰ পদৰ দাবী কৰিছিল। কিন্তু সেই কথা নামানিলে ৰাহুল গান্ধীয়ে আৰু তাৰ ফলত কি হৈছে আমি সকলোৱে দেখিছোঁ। এতিয়া গৌৰৱ গগৈৰ দৰে এগৰাকী প্ৰতিভাশালী নেতা, বিচক্ষণ ৰাজনৈতিক নেতা কেন্দ্ৰীয় নেতৃত্বই যে হেৰুৱাই ল'ব সেইটো ভাবিব নোৱাৰি। ইতিমধ্যে আপোনালোকে ভিডিঅ' চাই গম পালে যে অসমৰ যিকেইগৰাকী বিধায়ক আছে তাৰ 2জনৰ বাহিৰে বাকীকেইজনে গৌৰৱৰ ফলীয়া হৈছে। মই আকৌ সুধিছোঁ, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক। যদি কথাবিলাক সঁচা হয় তেনেহ'লে বিজেপিত অশোক শৰ্মাৰ যি দশা হ'ল সেই একেই দশা ভূপেন বৰাৰো হ'বলৈ গৈ আছে নেকি? আজিলৈ এৰিছোঁ, ধন্যবাদ।